নমস্কাৰ আছিলোঁ আমি চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আজি এটা কণ্টেণ্ট লৈ আছে সেইটো কণ্টেণ্টটো যাতে আপোনালোকে ক্লিপত দেখি আছে। গতিকে চাৰিদুৰ চিংলিমাৰী হৈ মাইনশ্ৰী সমাজীৱী জৰাজীৰ্ণ অৱস্থা আছিল, কাৰণ আজি 15-16 বছৰ হৈ আছিল। গতিকে আমি খুব ভাবিব ক'ব লাগিব, যিটো আমি নতুনকৈ টেলিভিশ্যন হোৱাৰ পিছত আমি যিটো ৰঙাপাৰা সমষ্টিৰ অন্তৰ্ভুক্ত হ'লোঁ। গতিকে সেই ৰঙাপাৰা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আজি 1 বছৰত যেন আমি ক'ব নোৱাৰোঁ, হয়তো হোৱাও নাই। গতিকে ৰঙাপাৰা সমষ্টিৰ সন্মানীয় শ্ৰদ্ধাৰ আমাৰ মৰমৰ শ্ৰীযুত কৃষ্ণকমল ডাঙৰীয়া ছাৰে আমাক অতি সোনকালে এই পথটো যাতে মেৰামতি কৰি দিছে, তেখেতক ৰাইজৰ হৈ, আমাৰ গাঁৱৰ হৈ, অঞ্চলৰ হৈ অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে খুব অতি সোনকালে আমাক এই মেৰামতি কৰি দিয়াৰ পথটো যাতে আগবঢ়াই দিছে আৰু সম্পূৰ্ণ ডিজিটেল টেকন'লজি কৰাই আছে আৰু অলৰেডি 2-3 কিলোমিটাৰ হৈ গৈছে। গতিকে আশা কৰোঁ আমাৰ পথটো খুব ভাল হ'ব, খুব লাষ্টিং কৰিব, সেই আশা কৰোঁ। আৰু এই পথটোৰ কাৰণে আমি যথেষ্ট কষ্ট খালোঁ। আমি আগত চতিয়া সমষ্টিত আছিলোঁ। গতিকে চতিয়া সমষ্টিত সন্মানীয় বিধায়ক আছিলে শ্ৰীযুত পদ্ম হাজৰিকা ডাঙৰীয়া। তেখেতে 15 বছৰ 3বাৰকৈ আমি MLA জিতালোঁ, ৰাইজে জিতালোঁ, কিন্তু তাৰ সত্ত্বেও তেখেতে আমাক এই পথটো মেৰামতি কৰি নিদিলে। এটা খুব দুখৰ বিষয়। আমি ৰাইজে খুব কষ্ট পালোঁ। গতিকে আজি যি নহয়, আজি খুব ভাবিব ক'ব লাগিব, আমি এই পথটো যাতে সন্মানীয় শ্ৰদ্ধা আমাৰ শ্ৰীযুত কৃষ্ণকমল ডাঙৰীয়া ছাৰৰ থ্ৰুৱেদি যাতে আমি এই পথটো পাবলৈ সক্ষম হওঁ। তেখেতে যাতে ভৱিষ্যত উজ্জ্বল কামনা কৰোঁ, যাতে তেখেতে ৰাইজে ছাপোৰ্ট কৰিব আৰু সকলো ৰাইজে ছাপোৰ্ট কৰিব যোনে কাম কৰে। আৰু বিভিন্ন সময়ত আমি কাম নোহোৱাত কিছুমান ছ'চিয়েল মিডিয়াত আমি উত্থাপন কৰোঁ, সমালোচনা কৰোঁ, আৰু যেতিয়া আজি কামটো কৰি দিছে আমি প্ৰশংসা কৰিব লাগিব আৰু শলাগটো কৰিবলগীয়া কথা, কাৰণ আমাৰ ছাৰে অতি সোনকালে এই কামটো ৰাইজৰ আগত আগবঢ়াই দিয়াৰ বাবে। আৰু লগতে আমাৰ স্থানীয় যি ৰাজনৈতিক দলসমূহ যিসকলে আমাৰ MLA ছাৰক আজিলৈকে 4বাৰমান যাতে আমবগা ৰঙাপাৰাই হওক, বগীজুলি হওক আনি ৰাইজৰ ওচৰত আনিছে আমাৰ MLA ছাৰক। গতিকে সেয়েহে তেখেতলোককো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকো খুব নেৰানেপেৰাকৈ লাগি গ'লেও আমাৰ এই পথটো মেৰামতিৰ সুবিধাটো যাতে আনিবলৈ সক্ষম হৈছে। যাতে ৰাইজৰ উন্নতিৰ ক্ষেত্ৰত এনেকেই কাম কৰি যাওক। আৰু আমাৰ যথেষ্ট আৰু কামসমূহ আছে, পথ জৰাজীৰ্ণ হৈ আছে, সেইখিনি যাতে সোনকালে উন্নতি কৰে, যাতে মেৰামতি কৰে, সেই মই আশা ৰাখিলোঁ। আৰু শেষত যিসকল ব্যক্তিয়ে যাতে মোৰ চেনেলসমূহ চাই তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে নিজৰ কাম বন নিজৰ ব্যস্ততাৰ মাজতো মোৰ এই ক্লিপটো যাতে শেষলৈকে চালে তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে ফেচবুকত চাই ফ'ল' কৰি ল'ব। আৰু আজিৰ কণ্টেণ্টটো ইমান, যাতে আমি বিভিন্ন সময়ত আমি সমালোচনা কৰোঁ, ছ'চিয়েল মিডিয়াত দেখাই। গতিকে আজি যিটো আমাৰ পথটো মেৰামতি কৰি দিছে, সেয়েহে মই প্ৰশংসা কৰিলোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। তাকে ভৱিষ্যত উন্নতি হওক ছাৰ, সেয়ে আশা কৰোঁ। আৰু ৰাইজে আপোনাৰ লগত আছে, ছাপোৰ্ট কৰিব নিশ্চয়। যোনে উন্নতি বা যদি কাম কৰে তেখেতক নিশ্চয় সকলো ৰাইজে ছাপোৰ্ট কৰিব। যদি কাম নকৰে তাকতো জানেই সমালোচনা কৰে। গতিকে সেয়ে আজিলৈ টপিকটো ইমানে। বাই বাই, চি ইউ নেক্সট।